হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে। গাইজ, আজি মই এটা নতুন আপডেট লৈ আছোঁ যে আপোনাৰ যদি এখন বাইক আছে আৰু সেই বাইকখনত যদি ইঞ্জিনটো খুব সোনকালে গৰম হৈ পৰে বা বহুত বেছি গৰম হৈ পৰে, তাৰ কাৰণটোনো কি হ'ব পাৰে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ, 1 নম্বৰ কাৰণ হ'ল, যদি আপুনি ডুপ্লিকেট মবিল বা ইঞ্জিন অইল আপোনাৰ বাইকখনত ভৰোৱা হয়, তেতিয়া খুব সোনকালে গৰম হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে ইঞ্জিন অইল যেতিয়া অৰিজিনেলহে ভৰাব লাগে, তেতিয়া বহুত বেছি গৰম হোৱাৰ সম্ভাৱনা নাথাকে। 2 নম্বৰ কাৰণ, আপুনি যদি এই বাইকখন জোখতকৈ বেছি চলায়, ধৰি লোৱা আপুনি চলাব লাগিছিল 2000 কিলোমিটাৰ, কিন্তু আপুনি চলাইছে 3000 কিলোমিটাৰ বা 4000 কিলোমিটাৰ, তেতিয়াহ'লে আপোনাৰ বাইকখনৰ ইঞ্জিন বহুত বেছি গৰম হৈ পৰিব। এইটো এটা কাৰণ। 3 নম্বৰ কাৰণ, যদিহে আপুনি অৰিজিনেল অইল ভৰাইছা বা টাইম মতে ইঞ্জিন অইল ভৰাইছা, তেতিয়াহ'লে আৰু এটা কাৰণ হ'ব পাৰে যে বাইকখন যেতিয়া আপুনি চলাবা, তেতিয়া বাইকখনৰ ইঞ্জিন পেট্ৰল আৰু হাৱা এই দুটাৰ দ্বাৰাহে চলি থাকে। যেতিয়া আপোনাৰ বাইকখনৰ এয়াৰ ফিল্টাৰ জাম হৈ থাকে, তেতিয়া আপোনাৰ বাইকখনৰ ইঞ্জিন বহুত বেছি গৰম হৈ পৰে। কাৰণ এয়াৰ ফিল্টাৰত যেতিয়া জাম হৈ থাকিব, তেতিয়া হাৱাখিনি, যিখিনি হাৱা ইঞ্জিনক লাগে, সেই হাৱাখিনি পঠোৱাত বহুত অসুবিধা হৈ পৰে। তেতিয়া ইঞ্জিনটো বহুত বেছি গৰম হৈ পৰে। 4 নম্বৰ কাৰণ হ'ল, আপোনাৰ বাইকৰ চকাত যদি হাৱা বহুত বেছি কম হৈ থাকে, তেতিয়া আপোনাৰ বাইকখনৰ ইঞ্জিনত বহুত বেছি প্ৰেছাৰ পৰি থাকে। তাৰ ফলত ইঞ্জিনটো বহুত বেছি গৰম হৈ পৰে। সেইটো এটা কাৰণ। গাইজ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।